हेलो फ्रेंड्स আপোনালোক নিশ্চয় সকলো ভালে আছে মই আজি আপোনালোকলৈ অন্য এটি ভিডিও লৈ আহিব বিচাৰিছো অসম সাহিত্য সভাৰ এই বুলি মধ্যকালীন অধিৱেশনখন বাৰপুজিয়াত অনুষ্ঠিত হৈ আছে এই বাৰপুজিয়াৰ মূল গেটটো দেখুৱাইছো আপোনালোকক আৰু ইয়াৰ পৰা কিছু দৃশ্য আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আহক আমি আগবাঢ়ি যাওঁ ইয়া মূল গেটৰ সন্মুখত একেবাৰে সুন্দৰভাৱে ফুলনিৰে সজাই পৰা ৰখা হৈছে ইয়াতে এখন ডাঙৰকৈ কিতাপৰ আকৃতিৰে এখন কিতাপ প্ৰস্তুত কৰি উলিওৱা হৈছে এয়া হৈছে বাৰপুজিয়া অসম সাহিত্য সভা অধিৱেশনৰ মূল তোৰণ এই তোৰণেৰে সমূহ ৰাইজলৈ আদৰা হৈছিল এই বিভিন্ন জনগোষ্ঠীয় লোকসকল বিভিন্ন অসমৰ ৰাইজসকল বিভিন্ন সাহিত্য প্ৰেমিক ৰাইজসকল ইয়াতে আহি এইফালেৰে তেওঁলোকে প্ৰৱেশ কৰিছিলে আপোনালোকে চালে দেখিব ইয়া চাৰিওদিশে বৰষুণৰ পানীৰে বোকা হৈছে মানুহবোৰৰ অহা যোৱাত বৰ কষ্ট হৈছে এইবাৰ দেখুৱাইছো ইয়া বাৰপুজিয়া অসম সাহিত্য সভা অধিৱেশনৰ পতাকা উত্তোলনৰ স্থলী ইয়াতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হৈছিল অধিৱেশনৰ এই তোৰণটোলৈ চাওক এই তোৰণটো সম্পূৰ্ণ ধানেৰে নিৰ্মাণ কৰিছে ইয়াৰ আকৰ্ষণ অকণমান সুকীয়া হৈছে এয়া বাণিজ্য মেলাৰ গেট বাণিজ্য মেলা ইফালেৰে প্ৰৱেশ কৰিব লাগিব বাণিজ্য মেলা কিছু দৃশ্য দেখুৱাব পাৰিলে হয় অকণমান ৰাতিপুৱা হৈছে আৰু ইফালে বতৰ খুব বেয়া যোৱা ৰাতি সেইকাৰণে বিশেষ দেখুৱাব নোৱাৰিলোঁ আপোনালোকে যাতে বেয়া নাপায় আহক আমি এইবাৰ গ্ৰন্থমেলালৈ অকণমান আগবাঢ়োঁ ইয়াত দেখিছে নহয় আপোনালোকে যোৱা ৰাতি খুব বতৰ বেয়া গৈছে বৰষুণ বতাহ আৰু এই যি গাড়ীখন লাগি আছে গেটত ইতিমধ্যে চালে দেখিব খুব চেষ্টা কৰি আছে গাড়ীখন আগবাঢ়িবলৈ ইয়াৰ চকাবোৰ ঘূৰি আছে ইয়াৰ পিছত আমি চাওঁ অকণমান আগবাঢ়ি দোকানবোৰত গ্ৰন্থবিলাক কেনেকুৱাকৈ বিক্ৰী হৈছে অকণমান চাওঁগৈ তেওঁলোকৰ মানুহৰ সমাগম একেবাৰে কম আজি ইয়াত চতুৰ্থ দিনৰ শেষৰ কাৰ্যসূচীত আমি আহি উপস্থিত হৈছোঁ চতুৰ্থ দিনত সঁচাকৈ যোৱা ৰাতি হোৱা বতাহ বৰষুণৰ জাকে কিছু হ'লেও ইয়াতে মানুহৰ সমাগম বহুখিনি কমাইছে বুলি আমি অনুভৱ কৰিছোঁ ইতিমধ্যে দোকানীবিলাকো কৈছে তেওঁলোকে যে আজি সঁচাকৈ আমাৰ কাৰণে এটা দুৰ্ভাগ্য বহু মানুহ হয়তো আজি আহিব চেষ্টা কৰিছিলে সেইটো তেওঁলোকে হয়তো আহিব নোৱাৰিব নমস্কাৰ ভাষা আন্দোলনৰ পঞ্চমগৰাকী শ্বহীদ শ্ৰদ্ধাৰ সূৰ্য বৰাদেৱৰ নামত উৎসৰ্গিত অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপুজিয়া অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰামধেনু অনুষ্ঠানত উপস্থিত উদযাপন কমিটিৰ বিষয়ববীয়াসকল উপস্থিত আজিৰ বিশেষ অনুষ্ঠানৰ উদ্বোধক মহোদয় উপস্থিত সুধীবৃন্দ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ উপস্থিত হোৱা শ্ৰদ্ধাৰ ৰাইজ জয়তে সকলোৱে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ আচলতে অসম সাহিত্য সভাৰ দৰে বৃহৎ অনুষ্ঠান এটাৰ এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হোৱাৰ সৌভাগ্যটো উল্লেখ কৰিব লাগিব যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020খনেও মাতৃভাষাৰ গুৰুত্বৰ কথা বা মাতৃভাষাৰ প্ৰসাৰৰ কথা স্বাধীনোত্তৰ কিন্তু ৭৩টা বছৰ পিছতে উপলব্ধি কৰিছে কিন্তু অসমৰ ভৱিষ্যৎ প্ৰজন্মই কিন্তু আজিৰ পৰা ১০০ বছৰ আগতে অনুভৱ কৰিছিল মাতৃভাষাৰ প্ৰসাৰৰ কথা আমি শ্ৰীমন্ত শংকৰদেৱৰ কথা কওঁ আমি শংকৰ মাধৱৰ কৃষ্টি সংস্কৃতিৰ কথা কওঁ তাহানিতে শ্ৰীমন্ত শংকৰদেৱেও কিন্তু সাহিত্যৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছিল বা বৰ অসমৰ ভেটিৰ সূচনা কৰিছিল
আৰু আজি সেই সাহিত্যৰ যোগেদি কিন্তু নৱপ্ৰজন্মই অসমৰ এই জাতীয় সত্তাটো আগবঢ়াই লৈ যাব লাগিব বা অসমীয়া জাতীয় জীৱনত এই ভাষাটো চিৰদিনৰভাৱে লৈ যাব লাগিব কিয়নো স্বাধীনতাৰ কেইটামান দশক পিছতেই আমাৰ জাতিয়ে কিন্তু ভাষা আন্দোলনৰ দৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আজিৰ এই মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ